আজিৰ বিষয় স্থল বতাহ আৰু জল বতাহ। প্ৰথমে আমি বতাহ কেনেকৈ সৃষ্টি হয় সেইটো জানিব লাগিব। বায়ু হ'ল কিছুমান গেছীয় কণিকা আৰু ধূলি কণিকাৰ দ্বাৰা গঠিত মিশ্ৰ পদাৰ্থ। এই কণিকাবোৰ এঠাইৰ পৰা আন এঠাইলৈ চলাচল কৰিলে বতাহৰ সৃষ্টি হয়। সাধাৰণতে বায়ু উচ্চ গাহতা অঞ্চলৰ পৰা নিম্ন গাহতা অঞ্চললৈ গতি কৰে। যেতিয়া বায়ুৰ কণিকাবোৰ গৰম হয় তেতিয়া ইহঁতৰ গতিশক্তি বৃদ্ধি পায় আৰু সেই সময়ত সেই অঞ্চললৈ যোন অঞ্চলবিলাকত বায়ু কণিকাবোৰ গৰম হৈ চলাচল কৰে সেই অঞ্চললৈ অন্য ঠাইৰ পৰা বায়ুৰ সোঁত বয় অৰ্থাৎ বতাহ বলে। এতিয়া আহোঁ মূল বিষয় স্থল বতাহ আৰু জল বতাহ। যিহেতু পানীৰ আপেক্ষিক তাপ মাটিতকৈ বহু বেছি হয়, সেইবাবে দিনৰ ভাগত মাটি পানীতকৈ সোনকালে গৰম হয়। গৰম হোৱাৰ কাৰণে মাটিৰ পৃষ্ঠৰ ঠিক উপৰি অংশত থকা বায়ুৰ কণিকাসমূহো গৰম হয় আৰু এই কণিকাসমূহ গৰম হোৱাৰ কাৰণে ভূপৃষ্ঠৰ উপৰি অংশৰ পৰা বহু ওপৰলৈ গতি কৰে। সিহঁতৰ মাজত থকা আকৰ্ষণীয় বল দুৰ্বল হৈ যোৱাৰ বাবে সেই ঘটনাটো ঘটে। এতিয়া আমি চাব পাৰোঁ, এইটো যদি সূৰ্য বুলি ধৰোঁ, তাৰপিছত এইফালে আছে পানী আৰু এইফালে আছে স্থল মানে মাটি। এতিয়া সূৰ্যৰ তাপত দুইখিনি ক্ষেত্ৰতে একে সমানেই তাপ পৰিব, কিন্তু যিহেতু দিনত পানীতকৈ মাটিখিনি সোনকালে গৰম হয়, সেইকাৰণে এই মাটিৰ উপৰি পৃষ্ঠত যিখিনি বায়ু কণিকা থাকিব, এইবিলাক বায়ু কণিকা আছে, সেই বায়ু কণিকাখিনি উত্তপ্ত হ'ব, গৰম হ'ব। তো তাৰ কাৰণে ইয়াৰ পৰা বায়ু ওপৰলৈ গতি কৰিব, বহুত ওপৰলৈ যায়গৈ। তেতিয়া এই অঞ্চলবিলাকত থাকি যোৱা মানে খালী হৈ যাব। খালী হৈ যোৱাৰ কাৰণে এই খালী হৈ থকা জেগাখিনি ইয়াৰ পৰা এটা ঠাণ্ডা বতাহ এটা বলে আৰু এইখিনি জেগাত পূৰ কৰি দিয়ে। যিহেতু এতিয়া ঠাণ্ডা বতাহখিনি আমি পানীৰ পৰা পাইছোঁ, সেইকাৰণে এই বতাহটোক কোৱা হয় জল বতাহ। একেদৰে ৰাতি ভাগত পানীয়ে মাটিতকৈ লাহে লাহে তাপ এৰি দিয়ে, যাৰ কাৰণে এই পানীৰ পৃষ্ঠৰ ঠিক ওপৰত থকা এই বায়ু কণিকাখিনি লাহে লাহে গৰম হৈ থাকে। এই গৰম হৈ থকা বায়ু কণিকাখিনি ওপৰলৈ গতি কৰিব, যিহেতু সিহঁতৰ আকৰ্ষণীয় বলটো কমি যায়, ইটোৱে সিটোৰ মাজত থকা আকৰ্ষণীয় বলটো কমি যায় আৰু গতিশক্তি লাভ কৰে। তো সেইকাৰণে সিহঁতে ওপৰলৈ গতি কৰে, তললৈতো যাব নোৱাৰে কাৰণ এইফালে গৰম হৈ আছে। তো সেইকাৰণে ওপৰলৈ গতি কৰে। এতিয়া সেই ওপৰলৈ গতি কৰাৰ লগে লগে এই অংশবিলাক খালী হৈ যায়। তো সেই খালী হৈ যোৱা ঠাইখিনি পূৰাবৰ কাৰণে এই মাটিৰ পৰা এটা ঠাণ্ডা বতাহ বলে। তো এনেধৰণে গোটেই চক্ৰটো চলি থাকে। দিনৰ ভাগত মাটিৰ উপৰি পৃষ্ঠৰ পৰা বায়ু ওপৰলৈ যায়, তেতিয়া পানীৰ পৰা এটা বতাহ বলে, সেইটো জল বতাহ বুলি কৈছিলে। ঠিক তেনেকৈ ৰাতিৰ সময়ত পানীয়ে তাপ লাহে লাহে এৰি থকাৰ কাৰণে বায়ুৰ কণিকাবিলাক ওপৰলৈ গতি কৰে। তো সেইকাৰণে সেই ঠাইখিনি পূৰাবৰ কাৰণে মাটিৰ পৰা এটা বতাহ বলে। তো এইটোক আমি তেতিয়া কৈছিলোঁ স্থল বতাহ।